60 নহয় 115টা মাহ পাৰ হ'ল দেশ একেদৰেই থাকিল ভেলকি বাজিতেই সময় গ'ল এইবাৰ লাগে আৰু 60 মাহ দেশৰ 5খন ৰাজ্যৰ ভিতৰত 4খনত চলি আছে নিৰ্বাচনী বতাহ ইতিমধ্যে মিজোৰামত বিধানসভাৰ নিৰ্বাচন বিগত 7 নৱেম্বৰতে অনুষ্ঠিত হয় ইতিমধ্যে ছত্তীশগড়তো 20টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ল এই নিৰ্বাচন বিজেপিৰ বাবে সন্মানৰ প্ৰশ্ন 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ ইংগিত ইয়াৰ পৰাই ধাৰণা কৰিব পৰা হ'ব ইতিমধ্যে দেশ সলনিৰ বাবে মাত্ৰ 60টা মাহ বিচৰা নৰেন্দ্ৰ মোদীৰ কাৰ্যকালে 115টা মাহ সম্পূৰ্ণ কৰিলে 60টা মাহত কংগ্ৰেছৰ অপশাসন অন্ত পেলাব খোজা নৰেন্দ্ৰ মোদীয়ে নিজে স্বীকাৰ কৰিছে দেশক 5 ট্ৰিলিয়ন অৰ্থনীতিৰ দেশ কৰিবলৈ প্ৰধানমন্ত্ৰীক আৰু 5টা বছৰ লাগে বিগত 9টা বছৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিয়ে কি কৰিলে তাৰ হিচাপেই নাই বিজেপিৰ ওচৰত বিমুদ্ৰাকৰণ জিএছটি আদিৰ বাবে দেশৰ অৰ্থনীতি ভাঙি পৰিল দেশলৈ ক'লাধন ঘূৰাই অনাটো দূৰৰ কথা দেশৰ সাধাৰণ জনতাৰ ধন লৈ পলালহে পুঁজিপতি ব্যৱসায়ী বছৰি 2 কোটি নিবনুৱাৰ কৰ্মসংস্থাপন নহল দেশত দৰিদ্ৰৰ সংখ্যা বৃদ্ধিহে পালে ৰামেহে উদ্ধাৰ কৰিব বিজেপিক ভোট বিচাৰি প্ৰকাণ্ড হৰ্ডিং বিজেপিৰ হৰ্ডিঙত উল্লেখ ৰাম মন্দিৰৰ কথা দেশত এতিয়া 9 বছৰীয়া সফলতাৰ খতিয়ান বিচাৰি বিজেপিয়ে দেখিলে যে ৰাম মন্দিৰক বাদ দি একোৱেই কৰা নহল বিজেপিৰ সেয়ে মধ্যপ্ৰদেশ ৰাজস্থান ছত্তীশগড়ত ৰাম মন্দিৰৰ নামতেই হৰ্ডিং লগাইছে বিজেপিয়ে ৰাম মন্দিৰ হ'ল কেৱল বিজেপিৰ বাবেহে প্ৰধানমন্ত্ৰী মোদীৰ বাবেহে সম্ভৱ হ'ল এই ধাৰণাকে দিব বিচাৰিছে বিজেপিয়ে ৰাম মন্দিৰৰ সফলতাকে প্ৰধানমন্ত্ৰী মোদীৰ সফলতা বুলি দাবী কৰি আহিছে বিজেপি নিশ্চিত যে যিকোনো কাৰণতে ৰাম মন্দিৰ প্ৰধানমন্ত্ৰীৰ বাবেহে সম্ভৱ হোৱা বুলি এক প্ৰতিচ্ছবি তৈয়াৰ কৰিব লাগিব অন্যথা বিজেপি কোনো কাৰণতে পুনৰ ক্ষমতালৈ নাহে বিৰোধী দলবোৰে মোদীক ৰাম মন্দিৰৰ বাবে ক্ৰেডিট দিয়াটোৰ বিৰোধিতা কৰিছে বিৰোধী দলবোৰৰ মতে ৰাম মন্দিৰৰ বিবদমান ভূমিৰ গোচৰৰ ৰায় প্ৰদানৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৰাম মন্দিৰ নিৰ্মাণ কৰাটোত আচলতে মোদীৰ কোনো ধৰণৰ অৱদান নাই ইতিমধ্যে ৰাম মন্দিৰ নিৰ্মাণ সমিতিয়ে অহা 22 জানুৱাৰীত মন্দিৰৰ উদ্বোধনী কাৰ্যসূচীৰ বাবে প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনাইছে অৱশ্যে সেই দিনৰ কাৰ্যসূচীত আন কোনো সাংবিধানিক মুৰব্বীক নিমন্ত্ৰণ কৰা নাই মন্দিৰ কৰ্তৃপক্ষই কিয়নো বিজেপি দলে সেই বিশেষ দিনটোত ৰামৰ জৰিয়তে সমগ্ৰ দেশ মোদীময় হোৱাটো বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে যে আগভাগ লৈ মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলে তাকো বুজাব বিচাৰিছে বিজেপিয়ে উল্লেখ্য যে ৰাম মন্দিৰৰ শিলান্যাসৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থকাৰ পিছতো তেওঁক একাষৰীয়া কৰা হৈছিল সমগ্ৰ অনুষ্ঠানটোত ৰাম মন্দিৰৰ উদ্বোধনী কাৰ্যসূচীটো নিৰাপত্তাৰ দোহাই দি কোনো মুখ্যমন্ত্ৰীকে মূল অনুষ্ঠানলৈ নিমন্ত্ৰণ নকৰাটোৱেও যোগী আদিত্যনাথক আঁতৰাই ৰাখিব খোজাটোকেই প্ৰতিপন্ন কৰিছে News Desk Report, The Cross Current.